Hey guys, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু লগতে সকলোৱে সুস্থ থাকক তাৰে কামনা কৰিছোঁ আৰু পুনৰবাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া মাছ লৈ লৈছোঁ, নেৰিয়া মাছ হয় আৰু লগত লৈ লৈছোঁ লাই শাক এমুঠি আৰু শাহুমাই কোৱা লাই শাকৰ খেতি কেতিয়াবা দেখাম বাৰু আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মা শাকনি বাৰীখন। আৰু এতিয়া বলকচোন নেৰিয়া মাছৰ লগত লাই শাকৰ জোল কেনেকৈ বনাইছোঁ আৰু আপোনালোকে চাই থাকক আৰু কমেণ্ট কৰি জনাব খাই পাইছে নাই দেই ৰাইজ। আৰু এতিয়া বলকচোন ভিডিঅ'টোৰ মাজলৈ আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব, আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু এতিয়া মই সকলোখিনি ধুনীয়াকৈ লাই শাকখিনি ধুই ল'লোঁ এয়া। আৰু লাই শাক সঁচাকৈ হাতে ছিঙিলে খাই ভাল লাগে, কোমল হয়, কটাৰীয়ে কাটিলে কিবা কঠুৱা নিচিনা হয়। সেইটো কাৰণে মই প্ৰায় লাই শাকবিলাক হাতে ছিঙোঁ আৰু মিহি মিহিকৈ ধুনীয়াকৈ ছিঙি ল'ব লাগে আৰু এনেকৈয়ে ধুনীয়াকৈ ছিঙি ল'লে ভাল হয়। আৰু মই কেনেকৈনো ৰেচিপিটো বনাইছোঁ আপোনালোকে চাই গৈ থাকিব। আৰু এতিয়া এনেকৈ কেৰাহীখন লৈ লৈছোঁ, পানী অলপ গৰম কৰি লৈছোঁ ইয়াতে। আৰু এয়া লাই শাকখিনি ধুনীয়াকৈ কুটি বাছি ল'লোঁ আৰু এয়া পানীখিনি গৰম হৈ আছে, তাতে দি দিছোঁ লাই শাক। আৰু খাই সঁচাই বহুতেই ভাল লাগে, লাই শাকৰ ছিজন আৰু এতিয়া বহুতেই ছিজনৰ বস্তু লাই শাক, পালেং, লফা কত কি যে খাই বহুতেই ভাল লাগে। আৰু এয়া লগত দি দিছোঁ বিলাহী, নহৰু, আদা আৰু পিঁয়াজ। সকলোখিনি বইল কৰি ল'ম আৰু গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ম। আৰু এতিয়া মাছখিনি ধুনীয়াকৈ ধুই পখালি লওঁ আৰু কাটি বাছি লওঁ। আৰু এয়া দুপৰীয়া বনাব লৈছোঁ আৰু ৰাতিপুৱা আমি চাহ খোৱা হ'ল আৰু বেটাই ভোক লাগিছে বুলি কৈছে, সেইকাৰণে খৰখেদাকৈ বনাব লৈছোঁ। আৰু এয়া মাছখিনি ধুনীয়াকৈ কাটি লওঁ। হাজবেণ্ড গ'ল ডিউটি আৰু বেটি গ'ল এক্সাম দিবৰ কাৰণে, এক্সাম হৈ আছে যিহেতু পি টেষ্ট। আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি কাটি বাছি লওঁ। আৰু এয়া কেৰাহীত তেল দি ৰাখি থৈছোঁ, ধুনীয়াকৈ গৰম হৈ গ'ল আৰু মাছখিনি দি দিছোঁ। আৰু এয়া নেৰিয়া মাছ হয়, ইমানেই ফুটে, সেইটো কাৰণে একদম আপোনালোকক দূৰৰ পৰা দেখাইছোঁ আৰু ওচৰলৈ যাবই নোৱাৰি। আৰু মই ঢাকন এখন লগাই দিছোঁ। আৰু এয়া লাই শাকখিনি ধুনীয়াকৈ বইল হৈ গ'ল। বইল হোৱাৰ পিছত মই গ্ৰাইণ্ডাৰত ভৰাই লৈছোঁ। এয়া পেষ্ট এটা বনাই ল'লোঁ আৰু ইমান ধুনীয়া গোন্ধ দেখিয়ে খাওঁ খাওঁ লাগিছে। আৰু শুনকচোন মাছৰ মাত তেলত দি ৰাখি থৈছোঁ, একদম পূৰা ফুটিছে। সঁচাই বহুত ভয় লাগে এনেকৈ মাছ ফ্ৰাই কৰিবৰ কাৰণে। আৰু এয়া মাছ ফ্ৰাই হৈ গ'ল আৰু লগতে এয়া তেজপাত, পাঁচফোৰণ দি দিছোঁ অকণমান আৰু হালধি দি মই ধুনীয়াকৈ এয়া পেষ্টটো দি দিছোঁ। আৰু নহৰু, পিঁয়াজ আৰু লগতে বিলাহী দি ৰাখিছোঁ, সেইটো কাৰণে আকৌ এক্সট্ৰাকৈ দিয়া হোৱা নাই। এনেকৈয়ে মই ডাইৰেক্ট দি দিছোঁ তেলতে হালধি একত দি। আৰু বেলেগ মছলা ইউজ নকৰোঁ, এনেকৈয়ে খাই বহুতেই ভাল লাগে। আৰু সঁচাকৈ আমি মছলা ব্যৱহাৰ কৰিবই নালাগে। আৰু সৰু বাচ্ছা থকা কাৰণে মই প্ৰায় মছলা ইউজ নকৰোঁৱেই। কেতিয়াবা পাঁচফোৰণ অলপ, কেতিয়াবা চিকেন বনালে নিদিলে নহয়, খাই ভাল নালাগে, সেইটো কাৰণে দিয়া হয়। আৰু তাৰোপৰি কমকৈ দিয়া হয়, বেছি দিয়া নহয়। আৰু মই এনেকৈ ধুনীয়াকৈ পেষ্টখিনি দি আৰু অলপ ভাজি ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ সিজিছে আৰু এনেও বইল কৰা হৈছিলে, বেছি টাইম নালাগে। আৰু এতিয়া এয়া মাছখিনি দি দিব লৈছোঁ ধুনীয়াকৈ আৰু এনেকৈ দি দিছোঁ। অলপ সময় ঢাকন লগাই দিম
আৰু এয়া ধুনীয়াকৈ সিজি গৈছে আৰু সেইটো কাৰণে মই এয়া পানী দি দিছোঁ আৰু যোনখিনি লাই বইল কৰি ৰাখিছিলোঁ সেয়াই পানীখিনি দি দিছোঁ আৰু বেলেগ পানী ইউজ কৰা নাই কিয়নো তাতে সকলোখিনি ভিটামিন আছে আৰু যদি পেলাই দিওঁ ভিটামিনখিনিতো গুচিয়ে যাব সেইটো কাৰণে সেই পানীখিনিয়ে দি দিছোঁ আৰু সকলো এনেকৈ ট্ৰাই কৰি চাবচোন এবাৰ খাই বহুতে ভাল লাগিব চাওকচোন ইমান ধুনীয়াকৈ উতলি আছে আৰু দেখি সঁচাকৈ লোভ লাগি গৈছে আৰু ইমান ধুনীয়াকৈ সিজিছে আৰু এয়া মই এতিয়া দি দিম আমাৰ ঘৰৰে ধনিয়া পাত আৰু সঁচাই ঘৰৰ ধনিয়া পাত খাই বহুতে ভাল লাগে আৰু ইমান ধুনীয়া গোন্ধ আৰু মোৰ অলৰেডি ৰেচিপিটো সম্পূৰ্ণ হ'লেই আৰু এতিয়া খোৱাহে কথা এয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল চাওকচোন কেনেকুৱা হৈছে আৰু সকলোৱে কমেণ্ট কৰি জনাব দেই আৰু আপোনালোকৰ মাজলৈ অন্য এটি ৰেচিপি ভিডিঅ' লৈ আহিম আজিলৈ আহিছোঁ বাই